নমস্কাৰ, মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ নাম মোৰ লক্ষ্য। কবি লক্ষ্যধৰ চৌধুৰী। মই গান্ধীজীৰ দৰে হওঁ, সদায় সত্য পথত জীয়াই, অহিংস ভ্ৰাতেৰে জগত চিনি সত্য কথাহে কওঁ। মই গান্ধীজীৰ দৰে হওঁ, মই হওঁ জৱাহৰলাল। পৰাধীনতাৰ সাগৰ সাঁতুৰি তলিন জয়ৰ পাৰ। মই হওঁ জৱাহৰলাল, মই হওঁ আজাদৰ দৰে, বচনত ধীৰ, কামত গম্ভীৰ, দেশৰ কাৰণে সকলো স্বাৰ্থ বলি দিম অকাতৰে। মই নেতাজী সুভাষ হওঁ, বিপ্লৱৰ ৰগৰি জ্বলাই জয় হিন্দেৰে মেদিনী দফাই পৰ্বত লংঘি সাগৰ নেওচি। মই নেতাজী সুভাষ হওঁ, মই হওঁ জয়প্ৰকাশ, নহওঁ কাৰোৰে দাস। পৃথক বনোৱাৰ উন্নতি সাধি উচ্চ নিশ্চয় কৃপা উঘালি, নিজৰ ভৰিত নিজে থিয় দি নতুন পৰত আহ। মই